গুৱাহাটীৰ পৰা কেতিয়া আহি পালা? গুৱাহাটীৰ পৰা বহুত সোনকালে আহি পালোঁ, যিহেতু ৰাস্তা বেয়া, ঠেকেচা খাই খাই আহিছোঁ। ৰাস্তাও কাম চলি আছে, কঁকাল বিষ হৈ গ'লগৈ। হ'লেও আপোনালোকৰ মৰমবোৰ বুটলিবলৈ সদায় আগ্ৰহী হৈ থাকোঁ, আহিছোঁ তেনেকৈয়ে। আৰু আজি আচৰিত কথা, মই ৰাভা সাজযোৰ আজি নিজেই পিন্ধিছোঁ। কিন্তু আজি ভাল লাগিছেনে? ইমান ধুনীয়া বা। এতিয়া পিন্ধোতে ভুল হৈছে যদি নাজানো, কিন্তু মই নিজেই পিন্ধিবলৈ চেষ্টা কৰিছোঁ আৰু ভাল লাগিছে যেন লাগিছে আৰু মোৰ। ঠিক আছে বাৰু, তাৰে আগত দীপশিখা বা এটা সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ কৰিলোঁ। ধন্যবাদ। এটা জোৰদাৰ হাত চাপৰিৰে তেওঁক ৱেলকাম কৰক। আহক আমি একেলগে এনজয় কৰোঁ, নাচো দেই। নমস্কাৰ ইয়াত উপবিষ্ট সমূহ ৰাইজলৈ। আৰু প্ৰথমে সকলোকে সেৱা জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মৰম বিচাৰিছোঁ দেই। লগতে আৰু উদযাপন সমিতিৰ সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইমান সুন্দৰ আৰু বাইশ উৎসৱলৈ মই জীৱনত প্ৰথমবাৰ আহিছোঁ আজি, আৰু বৰ ভাল লাগিছে। আৰু আপোনালোকৰ সহযোগ পাম বুলি একেবাৰে আগ্ৰহেৰে বাট চালোঁ, আৰু দূৰৰ পৰা দেখি লাগিছে আজি সুন্দৰকৈ সহযোগ কৰিব বুলি। ধন্যবাদ সকলোৰে আশীৰ্বাদ লৈ আজি অনুষ্ঠানখন মুকলি কৰিবলৈ লৈছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। প্ৰথমে এটি খুব মৰম লগা, এটি খুব ভাল লগা পুৰণি গীতেৰে মঞ্চখন মুকলি কৰিবলৈ লৈছোঁ।
ধন্যবাদ বহুত বহুত ধন্যবাদ দেই খুৰা ধন্যবাদ দেই ইমান সুন্দৰকৈ সহযোগ কৰিছে আৰু আচলতে আপোনালোকে তলৰ পৰা যে হাত চাপৰিটো বজায় সেই হাত চাপৰিটো বজালে আমি বিৰাট সাহস পাওঁ আৰু উৎসাহ পাওঁ বৰ ভাল লাগে গতিকে বহুত বহুত ধন্যবাদ আপোনালোকে উৎসাহ যোগোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ